everyone, welcome to Assamese kitchen and vlogs ki khobor hokolore ahakor hokoloi bhal ase aji moi apunalok babelo isu bridal face pack বহুত বেনিফিশিয়াল হয় স্কিনৰ কাৰণে আৰু স্পেশালি ড্ৰাই স্কিনৰ কাৰণে আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব মই অইলি স্কিনৰ কাৰণে সেনসিটিভ স্কিনৰ কাৰণে কি ইউজ কৰিব লাগে হেতু মই জনাই দিম ফুল ভিডিওটো চাব লাগিব লৰা হক ছোৱালী হক সবে লগাব পাৰিব উইকত দুবাৰ ইউজ কৰিব পাৰে স্কিনটো ব্ৰাইট কৰিব গ্লো কৰিব কোন ছোৱালী সকলে গ্লো নিবিচাৰে আজিকালি সবে বিচাৰে ব্ৰাইট বিচাৰে আৰু লগতে আপোনাৰ স্কিনটো সপ্তাহত যদি দুবাৰকৈ ইউজ কৰি থাকে তা আপোনাৰ স্কিনটো ফেয়াৰ হ'ব হসাকে এবাৰ লগালে যে ৰিজাল্ট পাব এটো কোনো কথা নহয় কোনো মানুহে নকব আৰু যিকোনো ক্ৰীমি ইউজ কৰক আপোনালোকে এদিন লগালে কেতিয়াও ভাল নহয় তেটো বস্তু আপোনালোকে ফলো কৰিব লাগিব টোপনি ধুনিয়া হ'ব লাগিব প্লাস আপুনি পানী খাব লাগিব হয় নাই আপোনালোকে ইচ্ছা কৰিলে নেমু পানী খাব পাৰে আৰু যাৰ এচিডিটি আছে হে কলেকে নাখাব বেছি পানী খাব পানী খালে স্কিনৰ কাৰণে বহুত ভাল গম পাই সকল আৰু আপোনালোকে যিকোনো ফলৰ জুস খাব পাৰে কুহিয়াৰ জুস খাব পাৰে কল খাব পাৰে আপেলৰ জুস খাব পাৰে মৌসুমী জুস আছে তেনে খাব পাৰে স্কিনৰ কাৰণে বহুত ভাল ফাষ্ট ফুড টু এভয়েড কৰিব লাগিব স্কিনটো একনি ওলাই আৰু স্কিনৰ বহুত নানা ধৰণৰ প্ৰবলেম দেখায় দে তো হেবিলাক অলপ মানি চলে স্কিনটো ধুনিয়া হয় বাৰু স্কিনটো ভাল হোৱাৰ কাৰণ এটাও কথা আছে আপোনাৰ যদি মেন্টালি হেলথটো ভাল থাকে তেতিয়া স্কিনটো বহুত ধুনিয়া হৈ যায় আপোনাৰ যদি বহুত টেনশন থাকে টেনশন থাকিব প্ৰেছাৰ বাঢ়ি থাকিব তাৰ লগতে আপোনাৰ টোপনি ক্লিয়াৰ নহব নানা ধৰণৰ বেমাৰ হৈ যায় সেইকাৰণে টেনশনৰ পৰা মুক্ত থাকক বিন্দাস থাকক পৃথিৱীত এইটো ফেস পেক ইউজ কৰক নিশ্চয় বহুত ভাল ৰিজাল্ট পাব জীৱনটো বেছি দিনৰ বাবে নহয় কেইদিনমানৰ কাৰণেহে তো ধুনীয়াকৈ থাকক হ্যাপি থাকক নিজকে সদায় খুশ ৰাখক আৰু নিজকে যত্ন কৰক তেনে ব্লগ ষ্টাৰ্ট কৰো আজি বনাব লৈছো ব্ৰাইডাল ফেস পেক এই ফেস পেক আপোনালোকে এই গৰমতো ইউজ কৰিব পাৰে সকলো ইউজ কৰিব পাৰে প্ৰথমত লৈছো 2 চামুচ বেসন 1 চিকুট লৈছো হালধি গুৰি আৰু 2 চামুচ লৈছো মুলতানি মিtti 2 চামুচ লৈছো দৈ লৈছো আৰু লৈছো 1 চামুচ হানি লৈছো মৌ লৈছো এইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু মুলতানি মিট্টিটো একদম স্কিপ নকৰিব যেহেতু গৰম দিন আৰু দৈটো স্কিপ নকৰিব বহুত স্কিনৰ কাৰণে ভাল হয় এবিলাক আপুনি গুগল কৰি সাৰ্চ কৰি লব পাৰে বহুত স্কিনৰ কাৰণে শান্তি আৰু ঠাণ্ডা পোৱা যায় মুলতানি মিট্টি আৰু দৈ মিক্স কৰাৰ পিছতে যাৰ অইলি স্কিন হয় আপোনালোকে দৈ হলনি ৰ মিল্ক ইউজ কৰিব পাৰে কেঁচা গাখীৰ ইউজ কৰিব পাৰে আৰু যাৰ সেনসিটিভ স্কিন এটো ইউজ কৰিব পাৰে একো বেয়া নহব ফেস পেকটো বনোৱা হলে 10 মিনিটৰ কাৰণে ৰাখি থৈ দিব তাৰ পিছত আপুনি এপ্লাই কৰিব মুখত আৰু গলত ইউজ কৰিব পাৰে আপোনালোকে ইচ্ছা কৰিলে হাততো ইউজ কৰিব পাৰে গুটি বডিত ইউজ কৰিব পাৰে ভৰিতো ইউজ কৰিব পাৰে মই এতিয়া মুখতে ইউজ কৰি আছো আৰু মই এটা ব্ৰাছৰ সহায়তে মুখত লগাই লম আপোনালোকে প্ৰথমতে মুখখন ভালদৰে ধুই লব ধুই পেলাইহে ইউজ কৰিব যদি মেকআপ থাকে আপোনালোকে ভালদৰে ওয়াশ ক্লিনজাৰ দি ওয়াশ কৰি লব ভালদৰে ওয়াশ কৰি পেলাইহে ইউজ কৰিব যেতিয়া আপুনি ফেসত এপ্লাই কৰিব এই ফেস পেক ইমান ঠাণ্ডা ফিল কৰিব মানে এই গৰমৰ কাৰণে বেষ্ট ফেস পেক হয় আৰু আপুনি যেতিয়া ইউজ কৰিব তেতিয়া আপুনি অটোমেটিক গম পাই যাব যে মই কি এপ্লাই কৰিছো তো এটো ফেস পেক আধা ঘণ্টাৰ কাৰণে ৰাখি থৈ দিব ফ্ৰেনৰ তলতে বহি থাকিব আৰু কোনো কথা নাপাতিব কাৰণ লগত যেতিয়া শুকাই আহিব তেতিয়া মানে কথা কোৱাটো ষ্টপ কৰি দিব যেহেতু তেতিয়া ৰিংকলছ পৰা সম্ভাৱনাটো বেছি থাকে হেতু কাৰণে ষ্টপ কৰিব লাগিব আৰু মই চকুৰ ওপৰতে এপ্লাই কৰিছো যেহেতু হোম ৰেমেডি হয় ঘৰতে বনোৱা বস্তু দিয়ে বনাইছো কোনো কেমিক্যাল ইউজ কৰা নাই কেমিক্যাল থকা বস্তু আপোনালোকে চকুৰ ওপৰত নলগাব আৰু বহুত ঠাণ্ডা ফিল হৈ আছে এতিয়া মই ৱেইট কৰিব লাগিব 30 মিনিটৰ কাৰণে এপ্লাই কৰা 30 মিনিট হৈ গল আৰু 30 মিনিট মই অলপ মোবাইল চালো কিবা কাম আছিল অকমান হেখিনি কৰিলো আৰু সক মোৰ মুখখন ধুনিয়াকৈ শুকাই গল ফেনৰ তলত থাকিলে ধুনিয়াকৈ শুকাই যায় আৰু বেছি টাইম নালাগে ধৰক 20-25 মিনিটত ধুনিয়াকৈ শুকাই যায় আৰু ধুনিয়াকৈ মই ফেস ওয়াশ কৰি আহিছো চাব পাৰিছে খালি পানী দি মুখখন ধুই আহিছো এতিয়া মই মুখখন মুছি দিম আৰু চাই থাকিব ফেসটো ধুই পেলাই ইমান ভাল লাগিছে একদম স্কিনটো সফট হৈ আছে যেতিয়া আপোনালোকে ইউজ কৰিব নিচেই গম পাই যাব যে স্কিনটো ইমান সফট হৈ থাকে ইমান সৰু বাচ্চা বেবিৰ দৰে স্কিন হৈ যায় তো স্কিনটো গ্লো কৰে লগতে ব্ৰাইটো হয় তো আপোনালোকে ট্ৰাই কৰিব যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই